27 নম্বৰ বলুৱা গংগাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ডিজেন শৰ্মাই ভোটাৰ ৰাইজ তথা দলৰ নেতৃত্বক ধন্যবাদ জনায়। হয়, টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত 27 নম্বৰ বলুৱা গংগাপুৰ গাঁও পঞ্চায়তৰ অসম গণ পৰিষদৰ পৰা আঞ্চলিক সদস্য হিচাপে বৃহৎ ভোটৰ ব্যৱধানত জয় হৈছিল আৰু যোৱাকালি শপত গ্ৰহণ কৰে। সেই মৰ্মে আজি ডিজেন শৰ্মাই কয় যে ৰাইজৰ পৰা মই সঁচাকৈ ভবা মতে মৰম আশীৰ্বাদ পাইছো। মই ৰাইজক অভাৱ অভিযোগ যি আছে দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি যাম। লগতে ধন্যবাদ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাক আৰু টিহু বিধানসভা সমষ্টিৰ বিধায়ক কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক লগতে জিলাৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। মই শ্ৰী ডিজেন শৰ্মা 27 নম্বৰ বলুৱা গংগাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে মৰম আশীৰ্বাদ লৈ বৃহৎ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰোঁ। প্ৰথমতে মই ৰাইজক হিয়া ভৰা শুভেচ্ছা লগতে কৃতজ্ঞতা জনালোঁ, কিয়নো মই ভবামতে যিখিনি বিচাৰিছিলোঁ ৰাইজে সেইখিনি দিছে। ৰাইজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিখিনি অভাৱ অভিযোগ মই দূৰ কৰিম বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। লগতে মই বিশেষকৈ ধন্যবাদ দিব বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ সিংহগুৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱক অভিনন্দন জনালোঁ। লগতে যিহেতু মই অসম গণ পৰিষদৰ পৰা 27 নম্বৰ বলুৱা গংগাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে জয়ী হৈছোঁ, ইয়াৰ মাজতে মই অসম গণ পৰিষদৰ নলবাৰী জিলা কমিটিৰ আটাইকেইজন বিষয়ববীয়ালৈ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ। আমাৰ আঞ্চলিক সদস্য ডিজেন শৰ্মাৰ প্ৰতি আমাৰ বহু আশাবাদী। তেখেতে ৰাইজৰ হৈ ধুনীয়াকৈ কামখিনি কৰিব বুলি আমি আশাবাদী। তেখেতক আমি বহু ভোটত জিতাইছোঁ। তেখেতক আমি গৌৰৱ কৰিব পাৰোঁ, যাতে আগন্তুক গৌৰৱ কৰিব পাৰোঁ। আপোনালোকৰ সৈতে জড়িত হৈ থাকে আমি তেখেতে আমাৰ গোটেই ৰাইজখিনিকে তেখেতে হেৰি কৰিব। আমাৰ যিখন বলুৱা গংগাপুৰ পঞ্চায়ত সকলোখিনি কাম কাজ ন্যায়কৈ কৰিব বুলি বহু আশাবাদী তেখেতৰ পৰা আমি। 27 নম্বৰ গংগাপুৰ গাঁও পঞ্চায়তৰ সমূহ ৰাইজ ও বিষয়ববীয়া আৰু কাৰ্যকৰ্তাক মই সুন্দৰভাৱে মোৰ অন্তৰৰ পৰা তেখেতসকললৈ আন্তৰিক অভিনন্দন যাচিছোঁ। কাৰণ আমাৰ 27 নম্বৰ বলুৱা গংগাপুৰৰ আমি বিচৰা মতে কেণ্ডিডেট সন্মানীয় ডিজেন শৰ্মা আমাৰ কাউন্সিলাৰ হিচাপে, আঞ্চলিক সদস্য কাউন্সিলাৰ হিচাপে তেখেতে নিৰ্বাচিত যি হ'ল, তাৰ বাবেই আমি আটাই সুখী। কাৰণ এনেধৰণৰ নিষ্ঠাৱান কৰ্মী তেখেত আজি নহয়, তেখেতক আমি জনাৰ পৰা তেখেত AGPৰ ফালৰ পৰা এটা জ্যেষ্ঠ কৰ্মী হিচাপে লাগিও আছে, মই সেইখিনি আমি ক'ব লাগিব। তাৰপিছত আমাৰ যিখিনি কাৰ্যকৰ্তাখিনি সেই তেওঁৰ কাৰ্যকালত শুভভাৱে যি আমাক এটা আশীৰ্বাদ দিব বা কাম কাজত অলপ সহায় সহযোগিতা কৰিব, আৰু লগতে ৰাইজৰ যিখিনি কাম কাজ তেখেতৰ ফালৰ পৰা যিখিনি কৰিব পৰা সা সুবিধা থাকে সেইখিনি তেখেতে নিশ্চয় কৰিব বুলি আমি আশাবাদী। কাৰণ তেখেতৰ দৰে নিষ্ঠাৱান কৰ্মী দ্বিতীয়জন আমি ভবামতে নাছিলোঁ। আমি ভবামতে তেখেতে সুন্দৰভাৱে এজন কাউন্সিলাৰ হিচাপে জয়যুক্ত হয় আমি যথেষ্ট সুখী হৈছোঁ।